নমস্কাৰ গাইজ, মই ৰূপে স্বাগতম জনাইছোঁ আপোনালোকৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো গাইজ কেনেকুৱা আছে আপোনালোকে, ঠিক আছেনে? তো গাইজ বেছি দেৰি নকৰোঁ, আজি এক্সপেৰিমেণ্টলৈকে যাওঁ। আমাৰ এক্সপেৰিমেণ্ট আমাৰ হাতত আছে আজি এইটো বস্তু। আপোনালোকে কোনোবা চাগে চিনিও পাইছে, কোনোবাই চাগে চিনিও পোৱাও নাই। এইটো হ'ল মেগনেছিয়াম। তো আপোনালোকে গম পাইছে চাগে মেগনেছিয়াম কি বস্তু হয়, আগতে নাম শুনিছে চাগে। স্কুল কলেজত পঢ়োঁতে নিশ্চয়কৈ শুনিছে মেগনেছিয়াম কি বস্তু। আৰু এইটো মেগনেছিয়ামটো হ'ল, এইটো আমি আজি কি কামত ইউজ কৰিম। আমি আজি ইউজ কৰিম আমি এইটো জ্বলাম আজি। আপোনালোকে জানে মেগনেছিয়াম হ'ল এটা মেটেল হয়, কিন্তু আপোনালোকে শুনিছেনে মেগনেছিয়াম জ্বলাটো। আৰু মেগনেছিয়াম এটা পাতল বস্তু হয়। এইটো আপোনালোকে দেখি পেলাই কেনেকুৱা লাগিছে, কিমানখিনি ওজন আছে ইয়াতে মিনিমাম নহয়, পূৰা একজেক্ট হ'ল আধা কেজি ওজন আছে ইয়াতে। আধা কেজি আছে, কিন্তু ইয়াত যদি লোহা থাকিলে হয় মিনিমাম 2 পৰা 4 কেজি ওজন হ'লে হয়। তো আজি কি কৰিম, আজি মেগনেছিয়ামটো জ্বলাম। তো মেগনেছিয়ামটো জ্বলালে কি হয় আপোনালোকে জানেনে? মেগনেছিয়ামটো যদি জুই লাগে, সাধাৰণতে মেগনেছিয়ামত জুই লাগিলে কোনো পদ্ধতিৰে নুমাব নোৱাৰি। কাৰণ মেগনেছিয়ামটো হ'ল এটা হেৰি হয়, অক্সিজেনৰ লগত ৰিয়েক্ট কৰি পেলাই বহুত ব্ৰাইটকৈ জ্বলে, বহুত উজ্জ্বলতাত জ্বলে আমাৰ মেগনেছিয়াম। তো সেইকাৰণে কোনো পদ্ধতি নুমাব নোৱাৰি। ইয়াত পানী ঢালক আপুনি, বা কাৰ্বন ডাই অক্সাইড দি নুমাব চেষ্টা কৰক। আমাৰ ফ্ৰাই এক্সটিংগুইচাৰ যোনটোত কাৰ্বন ডাই অক্সাইড থাকে সেইটো দিও নুনুমায়। আৰু আমাৰ যোনটো মাটি হয়, মাটি জাপি দিলেও নুনুমায়। এইটো নুমোৱাৰ এটাই পদ্ধতি আছে, পদ্ধতিটো আপোনালোকক ক'ম ভিডিঅ'টোৰ আগলৈ। তো আপোনালোকে চাই থাকক। তো গাইজ আমি মেগনেছিয়ামটো উলিয়াই লৈছোঁ। তো মেগনেছিয়ামটো আমি আজি ষ্ট'ৰ কৰিম। এইটোত ষ্ট'ৰ কৰাৰ পিছত আমি ইয়াত জুই লগাম। জুই লগোৱাৰ পিছত আমি ৰিয়েকশ্যনটো চাম কেনেকুৱা হয়। আমি আপোনালোকক দেখাব চেষ্টা কৰিম। ইয়াত পানী ঢালিলে নুমাব পাৰি নে নোৱাৰি আপোনালোকে দেখা পাব। তো আমি ফাৰ্ষ্টতে কি কৰি লৈছোঁ, মেগনেছিয়ামটো উলিয়াই লৈছোঁ। ধুনীয়াকৈ মেগনেছিয়ামটো উলিয়াই লৈছোঁ, চাওক। তো কি কৰিছোঁ, এইটো ডাইৰেক্ট আমি ইয়াতে দি লৈছোঁ। তো আমি পূৰা ইয়াতে দি দিছোঁ। আমি এইটো গোটেই ফুল নকৰোঁ, কিন্তু যিমানখিনিলৈকে আমাক লাগে যে আমাক চাফিচিয়েণ্ট হ'ব সিমানখিনি দি লওঁ, ঠিক আছে। অকণমান কৰি গৈছে আপোনাৰ এইটো ছাইডত থৈছোঁ। তো গাইজ আমাক লাগি আছে এইখিনি আমাৰ চাফিচিয়েণ্ট হ'ব, এইখিনি মেগনেছিয়াম দি। তো আমি কি কৰিম, ইয়াত জুই লগাবৰ কাৰণে আমাৰ এইটো যোনটো আছে, আমাৰ যোনটো আমি আগতে ইউজ কৰি চুটলি বম, তাৰে হেৰি এটা লৈছোঁ, শলিতা এটা লৈছোঁ। শলিতাডাল ইয়াত মাজত লগাই দিম, মাজত থৈ দিছোঁ পূৰা মাজত, যাতে ইয়াতে জুই লগোৱাৰ লগে লগে গোটেইখিনি জ্বলি যায়। তো আমাৰ এইটো হ'ব আজিৰ পৃথিৱীৰ চবতচাই উজ্জ্বলতাৰে জ্বলা বস্তু হ'ব আজি এইটো। কাৰণ আপোনালোকে চাগে নাজানে, মেগনেছিয়াম হ'ল পৃথিৱীৰ সকলোতকৈ উজ্জ্বলতা দি জ্বলা বস্তু। সূৰ্যৰ পিছত চাগে ছেকেণ্ড বস্তু হয় যিটো বস্তু হয় মেগনেছিয়াম। সেইটো হ'ল জ্বলোতে বহুত প্ৰকাশ কৰে, জ্বলোতে বহুত উজ্জ্বলতা প্ৰকাশ কৰে, পোহৰ আনে। তো সেইকাৰণে আমি এতিয়া নজ্বলাওঁ, আমি কি কৰোঁ, অকণমান আন্ধাৰ হ'ব দিওঁ। আন্ধাৰ হোৱাৰ পিছত আমি চাম এইটোৰ কামালটো। তো আমি আহি আছোঁ। তো গাইজ আমি উভতি আহিছোঁ, আন্ধাৰ হৈ গৈছে, দেখিছে আমাৰ ৰাতি হৈ গৈছে। দেৰিয়ে হ'ল, আমি ভাবিছোঁ অকণমান হেৰিতে কৰিম, দিনতে কৰিম, কিন্তু দেৰি হৈ গ'ল। কোনো কথা নাই। এইটো চাওক, আমাৰ যিখিনি লৈছিলোঁ এডাল শলিতাডাল, আমি কি কৰোঁ, বেছি দেৰি নকৰোঁ, আমি ডাইৰেক্ট ইয়াতে জুই লগাওঁ। আৰু আমি তাৰ আগতে আমি আপোনাৰ ছেটআপটো আমাৰ দেখাই দিওঁ। এইটো হ'ল আমাৰ ছেটআপ। আমি কি কৰিছোঁ, ইয়াতে এডাল ৰছী বান্ধি লৈছোঁ, এডাল চাওক। এডাল যাতে টানিলে যাতে পানীখিনি এনেকৈ তলত পৰে, আৰু ইয়াত যেতিয়া জুই লাগিব তেতিয়া ৰিয়েকশ্যনটো কেনেকুৱা আমি চাম। তো প্ৰথমে আমি ইয়াত থৈ লৈছোঁ, আৰু আমাৰ সঠিক পজিশ্যনত আমি অকণ ওচৰত আহি যাব আপোনালোকে। সঠিক পজিশ্যনত মই এইটো ধুনীয়াকৈ ইয়াত থৈ দিছোঁ, ঠিক আছে গাইজ। তো আশা কৰোঁ ইয়াতে পানী পৰিব। তো মই কি কৰোঁ, ছাইডত যাওঁ, মই ৰছীডাল ধৰি পেলাই আৰু জুই লগাব চেষ্টা কৰোঁ, ঠিক আছে গাইজ। তো মই ফাৰ্ষ্টতে জুই লগাই দিছোঁ। আপোনালোকে চাব, মই নাজানো গাইজ ৰিয়েকশ্যনটো কি হয়, মই এতিয়ালৈ ট্ৰাই কৰা নাই।
এইটো আপোনালোকৰ আগতে পেকেটটো খুলিছোঁ তো এইটো জুই লগালোঁ চাওক গাইজ গাইজ এইটো ভিতৰত সোমাই গ'ল কি কৰা যায় তো গাইজ আমি আৰু কাম কৰোঁ তো গাইজ চাই আছেনে এয়া মই এইটো কেৰাচিন যেতিয়াতো ভালকৈ নজ্বলিলে খলিতালৰ ভিতৰত সোমাই গ'ল তো আমি কি কৰিছোঁ ইয়াত আমি অকণমান কেৰাচিন দি লৈছোঁ কেৰচিন দি পেলাই আমি কি কৰিম ওপৰতে আমি এইটো জ্বলাই দিম কেৰাচিন অকণমান দি দিছোঁ ঠিক আছে গাইজ তো এইটো বটলটো ছাইডত থৈ দিলোঁ ছাইডত থৈ দি ইয়াত কাগজখন ইয়াতে দি দিছোঁ যাতে সোনকালে জ্বলি যায় চাওঁ আমাৰ ৰিয়েকশ্যনটো সফল হয়নে নহয় আমি আকৌ প্ৰথমবাৰটো ফেইলে হৈ গ'ল গাইজ আপোনালোকে চাই থাকিব তো গাইজ চাগে এইখন নিদিলে হ'ব চাগে গাইজ জ্বলি গ'ল জ্বলাৰ পিছত আমি ভালকৈ জ্বলি লওক আমি এইটো ভালকৈ জ্বলাৰ পিছত আমি আকৌ আহি আছোঁ এইটো চাওক এবাৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ এইটো ডেঞ্জাৰ হ'ব পাৰে গাইজ হাতেদি ধৰিছোঁ কিন্তু আপোনালোকে কেতিয়াও ট্ৰাই নকৰিব ঠিক আছে অকণমান জ্বলি লওক আমি আকৌ আপোনালোকক দেখাই আছোঁ তো গাইজ আমি ৰেডি হৈ গৈছোঁ আপোনালোকে চাগে মোক এতিয়া চাগে দেখা পাইছে আমি গাইজ কোনো কেমেৰাৰ ফ্লেছ ইউজ কৰা নাই আমি এনেকৈ ইয়াৰ পোহৰেদি আমি হেৰি কৰিব খুজিছোঁ চ' আমি কি কৰিছোঁ আমি ইয়াতে এতিয়া কি কৰিম পানী ঢালি দিম ঠিক আছে গাইজ তো পানী ঢালিছোঁ এইটো মই আৰু এটা কেমেৰা লৈছোঁ কাৰণ আমাৰ আৰু এজন ল'ৰা আজি অহা নাই চ' মই কৰি লৈছোঁ তো আমি বেছি দেৰি নকৰোঁ ডাইৰেক্ট পানী ঢালিম 1 2 3 এইটো গাইজ দেখিছে গাইজ অলপ সাৱধান গাইজ দেখিছা গাইজ পানী খোলাৰ পিছত এনেকুৱা হয় আপোনালোকে নাজানো মোক দেখিছেনে নাই কিন্তু জুইটো বৰ ডেঞ্জাৰাছ হয় গাইজ এইটো হয় আমাৰ মেগনেছিয়ামৰ পাৱাৰ দেখিছে চাওক গোটেই ঠাইটো পোহৰ হৈ গৈছে এইটো চাওক আপোনাক মই দেখাব চেষ্টা কৰিছোঁ গোটেই ঠাইটো পোহৰ হৈ গৈছে আৰু এইফালে চাওক আপোনালোকে দেখিছে এইটো যোনটো পাত্ৰটো গোটেই জ্বলি শেষ হৈ গ'ল এইটো মই আপোনাক দেখাব চেষ্টা কৰিছোঁ এইটো চাওক গাইজ গোটেই পাত্ৰটো অৱস্থা বেয়া তো আমি এইফালে চাওক আমাৰ এইফালে হেৰিটো জুই লাগি গ'ল ইমানেই মানে পোহৰ দিছে ই ঠিক আছে গাইজ আমি আকৌ কি কৰিছোঁ আমাৰ হাতত আছে আমি এই আগতে যে আমি মমত যে ব্যৱহাৰ কৰিছিলোঁ সেনেকৈ বটল এটা ফুটা কৰি লৈছোঁ তো মই দূৰৰ পৰা হেৰি দিব চেষ্টা কৰিম কিন্তু তাৰ আগতে মোৰ চকুটো বৰ বেয়াকৈ লাগিছে গাইজ তো কি কৰিম মই প্ৰটেকশ্যনৰ কাৰণে চশমাযোৰ পিন্ধি ল'ম এযোৰ ঠিক আছে তো আকৌ এবাৰ দিছোঁ গাইজ এইটো গাইজ দেখিছে গাইজ দেখিছে গাইজ সকলোতকৈ উজ্জ্বল বস্তু হয়
এইটো চাওক গাইছ দেখিছে ইয়াতে যিমানে পানী দিছে মানে জ্বলিব চেষ্টা কৰিছে গাইছ আমাৰ গাইছ বাকী এইবিলাক বাদ দিয়ক আমাৰ চচপেনটো চাওক গাইছ যিটো আমি চচপেন লৈছিলোঁ হাতত চচপেনটো চাওক গাইছ যে কি অৱস্থা হৈ গ'ল দেখিছে গাইছ মেগনেছিয়ামৰ পাৱাৰ দেখিছে গাইছ এইটো চাওক অকণ ইফালে যাব চেষ্টা কৰিছোঁ মইতো হাতেৰে ধৰিব ঠাণ্ডা হৈছে যদিও মই হাতেৰে ধৰিব চেষ্টা কৰা নাই কাৰণ এতিয়া চাওক এতিয়াও ধোঁৱা উলিয়াই আছে গাইছ এতিয়াও ধোঁৱা ওলাই আছে গাইছ দেখিছে এইটো আমাৰ চচপেনটো অৱস্থা চাওক গাইছ দেখিলে চাওক কি ইয়াৰ গোন্ধটো মানে নাকত ল'ব চেষ্টা কৰা নাই গোন্ধটো মানে অকণমান বেয়া তো গাইছ দেখিলে এইবিলাক হ'ল আমাৰ এইটোতো আপুনি দেখিলে অৱস্থাটো এইকেইটা হ'ল আমাৰ মেগনেছিয়ামৰ অৱশেষ চাওক মেগনেছিয়াম জ্বলিলে এনেকুৱা অৱস্থা হয় অৱশেষ ওলায় আৰু আমাৰ এইটো যোনটো আমি পানী ল'ব চেষ্টা কৰিছিলোঁ এইটো জ্বলিটো প্ৰথমতে এইটো জ্বলি শেষ হৈ গ'ল এইটো ছাইডত থৈছোঁ দেখিছে গাইছ এয়া হ'ল আমাৰ মেগনেছিয়াম তো মই হাতেৰে ল'ব চেষ্টা এইটো চাওক গাইছ আপোনালোকে নচুব দেই গাইছ এইটো ঠাণ্ডা হৈ গৈছে সেইকাৰণে মই হাতেৰে ধৰিছোঁ কিন্তু আপোনালোকে ভুলতো ট্ৰাই নকৰিব অলপ অলপ গৰম আছে এয়া হ'ল মেগনেছিয়াম দেখিলে তো তাৰ এতিয়া আমি দেখালোঁ এয়া মেগনেছিয়ামৰ কেনেকুৱা ৰিয়েকশ্যন হয় আপুনি জানে পানীৰ লগত ৰিয়েকশ্যন হোৱাৰ লগে লগে কেনেকুৱা এটা অদ্ভুত এটা ৰিয়েকশ্যন হৈছে বৰ ভয়ানক এটা ৰিয়েকশ্যন হৈছে পানীটো দিয়াৰ লগে লগে মানে আমাৰ যেনেকৈ আমি ধৰক কিবা জুই লাগিলে পেট্ৰলত জুই লাগিলে যেনেকৈ যায় তাতকৈও মানে বেছি সকলোতকৈ উজ্জ্বল বস্তু আমাৰ হেৰিতকৈ পৃথিৱীত কেনেকুৱা লাগিল ভিডিঅ'টো গাইছ ভাল লাগিলনে তো এনেকুৱা ভিডিঅ' চাবৰ কাৰণেতো আপোনালোকে গাইছ এনেকুৱা ভিডিঅ' চাই ভাল লাগে যদি কমেণ্টত জনাব আৰু এটা লাইক কৰি নিশ্চয় দিব কাৰণ আমি বহুত কষ্টকৈ কৰি আছোঁ ইয়াত আৰু গাইছ চাই পেলাই আপোনালোকে কিয় গুচি যায় এটা ছাবস্ক্ৰাইব কৰি যাব তলৰ ৰঙা বটনটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আমাৰ চেনেলটো কমেণ্ট কৰিব তাৰ আগতে ছাবস্ক্ৰাইব এটাও কৰি যাব আকৌ এবাৰ ক'লোঁ ছাবস্ক্ৰাইব কৰাৰ কথা ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ বাই বাই জয় আই অসম